ৰাতিপুৱাই গোটেই পদূলিটো হাৰি পেলাই কমৰটো বিষাই গৈছেগৈ পাই। কঁকালৰ বিষ এটা আছে নহয় মোৰ আকৌ। আমাৰ বোৱাৰীজনী আকৌ বোলে কি সেই মৰ্ণিং ৱাক নে কি হেৰিবলৈ গৈছে হেনো। ৰাতিপুৱাই গোটেইখন চিঞৰি ফুৰিছে নাই। তাৰপৰা সেই মনত পৰিছে মৰ্ণিং ৱাকলৈ যাওঁ বুলি কৈ থৈ গৈছিলে। এই বোৱাৰীজনী কাণ্ড কাৰখানাবোৰ মোৰ একেবাৰে হজম নোহোৱা হৈছে মানে আৰু। গোটেইজনী গাভৰু ছোৱালীজনীহে যেনিবা মৰ্ণিং ৱাক কৰিব, ইভিনিং ৱাক কৰিব, যিখনহে একদম সেই ষ্টাইল টাইপ হ'ব। মই বোলো আৰু থ'লে আৰু মোৰ ল'ৰাটোৰ পইচাকেইটা যিকেইটা ঘটিছিলে গোটেইকেইটা শেষ কৰিব এজনীয়ে ধুন পেচ মাৰোঁতে মাৰোঁতে। সৈজনী কোনো লং পেণ্ট চাৰ্ট পিন্ধি পেলাই দৌৰি ফুৰিছে গোটেইখন। ঐ ছাৰ হৰি হৰি এজনী আমাৰ বোৱাৰীজনী নহয় নে টিনা। ইচ কলিজাখন খালে আৰু মোৰ ভাগৰ লাজ কাণ চব হেৰুৱালে আৰু শেষ কৰিলে আৰু দেই। আজি বহুত দৌৰি দিলোঁ, ভাগৰ লাগিছে। বিস্তু বুলিহে ক'লো আৰু দেই। বোৱাৰী তই এখন কি পিন্ধিলি হয়নে? ঈশ্বৰ, পেণ্ট আৰু হাত খোৱা চোলা পিন্ধি গোটেইখন দৌৰি ফুৰিছে গাঁৱৰ মাজে মাজে। তাতেনো কি হ'ল, এক্সাৰচাইজহে কৰিছোঁ। মই যাতে শকত হৈ নাযাওঁ ইয়াত আহি খাই সেইটো কাৰণেতো মই দৌৰিছোঁ ন। গাঁৱত যিমানকণ মান সন্মান বুলিবলৈ আছিলে গোটেইখিনি শেষ কৰিলি আৰু তই আৰু দেই। এইখন তহঁতৰ নগৰ বুলি ভাবিছ নেকি হে? এইবোৰ পিন্ধি ইয়াত দৌৰি ফুৰিলে আৰু গোটেই সমাজে কি বুলি ক'ব বাৰু? ঈশ্বৰ ঐ, আপুনি যে এনেকুৱা ৰিয়েকশ্যন দিছে কিন্তু ডাঙৰ কথাটো হ'ল আজিকালি এইবোৰ একো মেটাৰ নকৰে বুজিছেনে? যা এইবোৰ এতিয়া হলকাকে যা, গৈ পেলাই চাদৰ মেখেলা এযোৰ পিন্ধে। কথা কিন্তু বেয়া হৈ যাব নহ'লে আকৌ। হ'ব, মোৰ জগিং কৰি এনেও হৈ গ'ল। মই এতিয়া এইবোৰ চেঞ্জ কৰোঁগৈ, গা পা ধুংগে যাওঁ। খালে এজনীয়ে যিমানকণ মান সন্মান আছিলে গাঁৱত গোটেই সোপা শেষ কৰিলে মোৰ আৰু দেই। কিনো কম আৰু কৈছোঁ নহয়, আমাৰ ল'ৰাটোলৈকে খং উঠে। ক'ৰ পৰা উলিয়ালেহি আনি পেলাই এজনী। নিয়ম নীতি বুলিবলৈ একদম আচাৰ ব্যৱহাৰ বুলিবলৈ একো নাই, অকল খালি নিজৰ একদম সেই সৌন্দৰ্যতা চৰ্চা কৰি থাকিব। চবেই বিবি বাবাকে পাতিব এতিয়া। ৰাতিপুৱা কেতিয়ানো উঠি পেলাই দৌৰ মাৰিবলৈ গুচি গ'ল জানো সেইসোপা পিন্ধি পেলাই। যাওঁতে যদি মই দেখিলোহেঁতেন ৰখালোহেঁতেন পাই। কাইলৈ পৰা এই যাবলৈ দিম ৰ। কাইলৈ পৰা এই যদি এইবোৰ পিন্ধি ওলাবলৈ হয় ৰাতিপুৱা ঠেং ভাঙিম মই ভাগৰ। যাওঁ কেয়াকে চাহ পানী এটাপা খাই লওঁগৈ, মোৰটোহে গৰম হৈছে ভাগৰ। বাঁহগাজ পাওনি বোলো, বাঁহগাজ কেইটামান বোলো চাবলৈ আহিলোঁ। পাওঁ যদি বোলো কাটিয়ে লৈ যাম আৰু। খৰিচা অলপ থ'ব লাগিছিলে, খৰিচা খাই ইমান ভাল পাওঁ মই, সেইকাৰণে সেই বাঁহনি তললৈ আহিছোঁ পাই। খুব মহে খাইছে, খুব ডাঙৰ মহ ওলাই আমাৰ বাঁহনি তলত পাই। বোৱাৰী ঐ টিনা, বিচনা তলত দা এখন আছে লৈ আহোঁ। বাঁহগাজ দুটামান কাটো। আকৌ এইবেলি এইবোৰ কি পিন্ধিলি হয়নে? চুৰিয়া ৰকম ইচ দীঘলজনীৰ নিচিনা কেনেকুৱা যেন লাগিছে পাই। সন্ধিয়া পৰত বাঁহনি তলত এনেকৈ ওলাবলৈ হ'লে তোক মানুহে ভূত বুলি ভাবিব, গমছেনে? আৰু দুপৰীয়া পৰত ওলালে ভূত বুলি ভাবিব 12টা বজাত। শাহু মা এইবোৰ আপুনি বুজি নাপায়, এইবোৰ ষ্টাইল হয় আজিকালি। মিছ'ৰ পৰা অৰ্ডাৰ দিছিলে শাড়ীখন, মই পিন্ধি চাওঁ বোলো, ট্ৰায়েল কৰি চাওঁ। আপোনালোকৰ ইয়াত যে মিছ'ৰ বস্তু নাহে পাই, মই গৈ পেলাই তিনিআলি মূৰৰ পৰা লৈ আহিছোঁগৈ। এইবোৰ কি মেছনে ফেচ, সেইবোৰ আমি চিনি নাপাওঁ পাই। কিখন যে কৰি থাক দেই কিছু আৰু মানে। মই তোক কাপোৰযোৰ সলাবলৈ ক'লোঁ, সলাবলৈ গ'লি গৈ পেলাই এইযোৰহে পালিগৈ পিন্ধিবলৈ। তই গোটেইবাৰ শাৰীয়ে লৈছা নি বাৰু? চাদৰ মেখেলা নাই নেকি তোৰ ভাগৰ? মোৰ ভাগৰ চাদৰ মেখেলাকে পিন্ধিবি কাইলৈ পৰা, তিয়নি নাই যদি তোৰ ভাগৰ। আপোনাৰ চাদৰ মেখেলা যে মই নিপিন্ধো দেই, বুঢ়ী মানুহে পিন্ধা চাদৰ মেখেলা পিন্ধিম নেকি আৰু? শাৰীয়ে আনিছিলোঁ বাৰু বেছিভাগ, এতিয়া চাদৰ মেখেলা অৰ্ডাৰ কৰিব লাগিব, নহ'লে কিনিবগৈ লাগিব আৰু। মই তোক দেখোন দা এখন আনিবলৈ কৈছিলোঁ, বিচনা তলতে আছিলে হাত দা এখন, এই বাঁহগাজ এটা কাটিবলৈ। কি কৰিলি দাখন? গোটেইখন চালোঁ নহয়। ক'ত পাবি? এই দৰকাৰী বস্তুবোৰ নাপাওঁ নহয়। একদম হেৰি নিজৰ কথাতহে গুৰুত্ব, একদম ঘৰখনত কি হৈছে কি নাহে একো গম নাপাওঁ। আমাৰ ঘৰলৈ বিয়া হৈ আহা কাণ্ড জ্ঞান এতিয়াও অহা নাই তোৰ। মইনো কিমান দিন হৈছে এইখন ঘৰলৈ আহা, মই কেনেকৈ গম পাম বাৰু? কথাবোৰ যে কয় আৰু কিনো এইবোৰ বাঁহগাজ নেকি, এইবোৰ যে মই নাখাওঁ পাই। বাঁহগাজ খাই নেকি কিবা? হয় নেকি আইদেউ? বাঁহগাজ নাখাওঁ? খৰিচা আচাৰ খাওঁ নাই পিছে? খৰিচা আচাৰ মই বহুত ভাল পাওঁ খাই পাই, আমাৰ ঘৰলৈ আনিয়ে থাকে কিনি। হয় নেকি আইদেউ? সেই বাঁহগাজৰ পৰাই খৰিচা বনাই, সেইটোকে নাজানো আজিলৈকে। কি কৰি যে খাবি আৰু ঘৰখন কেনেকৈ যে ধৰিবি আৰু মই মৰিলে ক'ব নোৱাৰো দেই। মইনো কেনেকৈ জানো? আমাৰ ঘৰলৈ কিবা সেই পেকেটকেহে লৈ আহে, মই কেনেকৈ জানো? শিকিব লাগিব এতিয়া, চব শিকিব লাগিব। কেনেকৈ জানো মই কি কৰিম সেইবোৰ কৈ থাকিলে নহ'ব, চব শিকিব লাগিব। এইবেলি মাঘৰ বিহুত চব পিঠা তই বনাব লাগিব, নহ'লে একদম নহ'বই আৰু। মই প্ৰত্যেক বছৰে পিঠা বনাই খুৱাই থাকোঁ। এইবেলি মাঘৰ বিহু পিঠা তই খুৱাব লাগিব বনাই পেলাই। মই পিঠা বনাবলৈ নাজানো নহয়। পিঠা বনাবলৈ নাজানো? খাবলৈ পাওঁ নাই পিছে পিঠা? খাব দিয়ক, চেলেঞ্জ একচেপ্টেড। মই ইউটিউব চাই পিঠা বনাই দিম এইবাৰ মাঘৰ বিহু পিঠা মোৰ হাতেৰে খাবলৈ পাব। মোৰ আগত বেছি ইংলিছ নামাৰিবি পাই, ইংৰাজী বুজি নাপাওঁ মই। হ'ব বাৰু, পিঠাখিনি তোৰ হাতেৰে খাম বুলি আশা কৰিলোঁ মাঘৰ বিহুত। ঠিক আছে, গোটেই
পিঠা মই বনাই দিমেই বুলি খালি পিঠাগুড়ি খুন্দিবলৈ মিক্সি লাগিব মিক্সি ফেক্সি নাই পাই আমি গাঁৱৰ মানুহ ঢেঁকীহে আছে ঢেঁকীত পিঠা খুন্দি পিঠা বনাব লাগিব মিক্সিৰি ফিক্সিৰি নাই খাবা খাবা ঢেঁকী দিবলৈ শিকি যাম বন্ধুসকল দেখিছেনে বাৰু আমাৰ নবৌজনী কাণ্ড একো শিকাবই পৰা নাই আৰু গাঁৱৰ নীতি নিয়ম একো শিকাবই পৰা নাই মই কৈছোঁ নহয় ৰাতিপুৱাই একদম লং পেণ্ট চাৰ্ট পিন্ধি দৌৰ মাৰিলেগৈ নহয় গোটেই গাঁওখনত গোটেই গাঁৱৰ মানুহে মোক লগ পাইছে অথনি গৰুৱাল দিব যাতে চবেই সুধিছে বোলে তহঁতৰ ঘৰ বোৱাৰীজনী বোলে বলিয়া হ'ল নি বোলে গোটেই লং পেণ্ট চাৰ্ট পিন্ধি পেলাই দৌৰি ফুৰিছে গাঁওখনৰ মাজত বোলে বন্ধুসকল মই টিনা মই গাঁৱলৈ বিয়া হৈ আহি মানে বেলেগ কষ্ট পাইছোঁ আৰু কামবোৰ শিকিব পৰা নাই যে লাহে লাহে শিকিমগৈ আৰু আজিৰ খণ্ডটো ইমানলৈকে দিছোঁ যদিহে ভাল পাইছে চাই পেলাই লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থ'ব যদিহে আগন্তুক খণ্ডবিলাকত আমাক চাবলৈ বিচাৰে বন্ধুসকল ভিডিঅ'বিলাক যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আমাৰ খণ্ডবিলাক যদিহে চাবলৈ বিচাৰি আছে তেতিয়াহ'লে ঘণ্টা বটনটো দবাই থৈ দিব অহা খণ্ডত লগ পাম দেই আজিলৈ আহিছোঁ বাৰু